আজি এই চাপাগুৰি ডিজেৰি বাজাৰত শ্ৰী শ্ৰী কাৰ্তিক মেলা শুভ আৰম্ভণি কি ক'ব? ইয়াত আহি পেলাই ভাল লাগিছে। কাতি বিহু যিটো মই আগতে এবাৰ অহা নাছিলোঁ, প্ৰথমবাৰ, আৰু মোৰ হাতেৰে যিটো উদ্বোধন হ'ল ভাল লাগিছে। যিয়ে নহওক এইটো পৰম্পৰা বিহু, কাতি বিহু এইটো যেনেকুৱা আগৰ পৰা চলি আহিছিল, কিন্তু মাজত মানে অলপ গেপিং হৈছিল। মই কমিটিৰ পৰা জানিলোঁ আগত বোলে 7 বছৰমান কৰিছিলে, তাৰপিছত মাজত গেপ হৈছে। এইবাৰ আৰু আকৌ তেওঁলোকে আগৰ নিচিনাই মানে জাক জমকে ফালিবলৈ ওলাইছে। তেওঁলোকে ভাল লাগিছে আহি পেলাই ইয়াত। যিয়ে নহওক পৰম্পৰা যিবিলাক বস্তু নেচাৰেলি যিবিলাক কিবা আছে সেইটো সদায় থাকিব লাগে, ভাল ৰখাটো ভাল। ইয়াত চব জড়িত থাকে, তাৰমানে পৰিৱেশটো ভাল হয় আৰু আদান প্ৰদান হয় চব ফালে আৰু কি, ফাইনেন্সিয়েলি হওক বা ফিজিকেলি হওক, যিকোনো ছাইডত মোটামুটি কিবা যদি উৎসৱ হয় বা কিবা হয় ইয়াতে মোটামুটি চব জড়িত থাকে। এইখিনি আৰু কি ক'ম আৰু। ইতিমধ্যে বঙাইগাঁৱতো মেলা চলিছে, চিৰাঙত কাৰ্তিক মেলা, আৰু না হ'ব, য'ত মানে পৰিৱেশ ভাল তাত হ'বই। আমাৰ ইয়াত পৰিৱেশ ভাল বুলি হৈছে। BTCতো তেনেকুৱা বৰ্তমান আগৰ নিচিনা তেনেকুৱা নাই। যিটো চৰকাৰো আছে, BTC কাউন্সিলৰ চৰকাৰ, আসাম চৰকাৰ আছে, আজিৰ দিনত কোনো মানে গণ্ডগোল নাই, পৰিৱেশ ভাল। সেইকাৰণে এইবিলাক বিহু বা উৎসৱ বা কিবা কিবি হ'বই লাগিব, নহ'লে কেনেকৈ চলিব। সেইকাৰণে আশা ৰাখিছোঁ শেষত মই এই বিহুটো যাতে শেষলৈকে আমাৰ মেলাখন ভালদৰে সুচাৰুৰূপে যাব পাৰে, এইটো কামনা ৰাখি পেলাই মই সামৰিছোঁ। ধন্যবাদ। ফাইনেলি হয় হয় মেলা আৰম্ভ হ'ল। নিশ্চয় প্ৰস্তুতিটো মানে আজিৰ পৰা প্ৰথম ষ্টাৰ্টিং হ'ব, আজিৰ পৰা আৰম্ভণি। তো মই এইটোৱে অনুৰোধ কৰোঁ যে সকলো ৰাইজসকলে আহি কিনে আজি আমাৰ কাৰ্তিক মেলাখন উপভোগ কৰিব পাৰিব। আজিৰ পৰা মানে যোনে সময় পাব, টাইম পাব, তেখেতসকলে আমাৰ কাৰ্তিক মেলাত ফুৰিব পাৰিব, চাব। কিমান দিন চলিব? বৰ্তমান আমিতো বেছি ক'ব নোৱাৰিম, এইটো আমাৰ প্ৰেচিডেণ্ট ছাৰ আছে, তেখেতে ক'ব পাৰিব।